ইউটিউবৰ ভিডিঅ' বনোৱাই যেন কাল হ'ল এইজন অসমৰ জনপ্ৰিয় ইউটিউবাৰৰ। হয়, ইউটিউবৰ ভিডিঅ' বনোৱাৰ বাবে কেমেৰাৰ লেন্স আনিবলৈ গৈছিল যুৱকজন। তাৰ পাছত যি ঘটনা সংঘটিত হ'ল, সেই ঘটনা জানি হয়তো আপুনিও আৱেগিক হৈ পৰিব। পুনৰ ৰাজ্যবাসীয়ে হেৰুৱালে আন এজন ইউটিউবাৰক। হয়, সামাজিক মাধ্যমৰ বাবে ভিডিঅ' বনাই ভাল পোৱা ল'ৰাজন আৰু নাই। প্ৰিয় দৰ্শকসকল, আপোনালোকক জনাওঁ যে শিৱসাগৰৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল অসমৰ ইউটিউবাৰ অংকুৰাজ শৰ্মা। জানিব পৰা অনুসৰি যুৱকজনে এখন কেমেৰাৰ লেন্স আনিবলৈ গৈ সেই ভয়ংকৰ দুৰ্ঘটনাটোত পতিত হয়। অসমৰ জনপ্ৰিয় ইউটিউবাৰ অংকুৰাজ শৰ্মাৰ লগত যি ঘটনা সংঘটিত হ'ল, সেই ঘটনাটোৰ সবিশেষ এই যুৱকজনৰ মুখেৰে জনোৱা হওকচোন। মই আপোনাৰ বেটেৰী ৰিক্সা চলাওঁ। মই এনআইৰ ফালে গৈ আছিলোঁ আপোনাৰ। তাৰপিছত তাতে এক্সিডেণ্ট এটা হোৱা দেখিলোঁ। এক্সিডেণ্টটো হোৱা দেখি মই আগবাঢ়ি গ'লোঁ। দেখিলোঁ মোৰ চিনাকি দাদা এজন অংকুৰ শৰ্মা, যিহেতু চিনাকি। তাৰপিছত মই চবেই মিলি পিনি চকীখনত বহাই মেলি দিলোঁ তেওঁক। তেওঁ ছটাহাতী এখনত খুন্দা মাৰিছিলে আহি পিনি ৰখি থকা। ছটাহাতীখনৰ বেক চাইডে খুন্দা মাৰিছে। তাৰপিছত চব মানুহে মিলি পানী চানী দিলে। পানী চানী দিয়াৰ পিছত তেওঁ তাৰমানে হুচ নাই অহা, যিহেতু তেওঁ বমি কৰিছে। তাৰপিছত সম্প্ৰীতি হস্পিটেললৈ নিলোঁ। তাত ইমাৰ্জেঞ্চি সুবিধা নাছিল। তাৰপিছত মই ঘৰলৈ লৈ আহি মাকক চমজাই দিলোঁ। তাৰপিছত মই গুচি যোৱা হ'ল।